Welcome back Mahmood Blogs. আজি আপোনালোকক এইটো ভিডিও টাৱাং ভিজিট দেখুৱাম টাৱাঙৰ যিমান ঠাই আছে বুমলা পাস চেলা পাস চেলা টানেল যিমান টুৰিষ্ট প্লেস আছে চাবলগীয়া ঠাই আছে লাইভ স্নোফল হোৱা পাহাৰ পৰ্বত গুটিখিনি আপোনালোকক এইটো ভিডিও দেখুৱাবলৈ চেষ্টা কৰিম বলক ভিডিওটো আৰম্ভ কৰো আপোনালোকে ৰাস্তাখিনি চাওক কেনেকুৱা ৰাস্তা অলপ আহি আৰু আপোনালোকক ৰাস্তাৰ ভিউখিনি দুই কাহেৰে নদ নদী এইবিলাকৰ ভিউ আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰি আছো আপোনালোকে চাব পাৰে আৰু প্ৰকৃতিৰ সৌন্দৰ্য পৰিবেশ আপোনাৰ কিছুমান ঠাই টুৰিষ্ট প্লেস পিকনিক প্লেস তেনেকুৱা ঠাইও আছে পাহাৰ পৰ্বত গছ গছনিৰ মাজে মাজে আপোনালোকক গুটিখিনি দেখুৱাব চেষ্টা কৰিম এইটো ভিডিওত এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিলো চেলা টানেল ইটো চাওক আপোনালোকে চাব পাৰে ভিতৰৰ ভিউখিনি আপোনালোকক দেখুৱাইছো চাওক অলপ ফাষ্ট দেখুৱাই দিও লাইটিং চাওক না কিমান ধুনীয়া লাগিছে মানে আপোনাৰ কি কম লাইটেই লাইট চাৰিওপিনে লাইট আৰু কিমান ধুনীয়া এটা মানে পৰিবেশ আৰু কি কম ভিতৰত চাওক ইমান যানজট নাই অলপ ৰেষ্ট ললো আৰু প্ৰকৃতিৰ সৌন্দৰ্য আপোনালোকক দেখুৱালো চাওক আকৌ যাত্ৰা আৰম্ভ কৰিলো এতিয়া চেলা টানেল পাৰ হৈ ভিতৰলৈ সোমাই আহিলো আৰু ৰাস্তাৰ ভিউ আপোনালোকক দেখুৱাইছো চাওক চাৰিওপিনে পাহাৰ আৰু পৰিবেশ চাওক কুঁৱলী পৰি আছে আৰু ৰাস্তা কিছুমান এতিয়া বৰ্তমান লাহে তাপমাত্ৰা কমি আহি আছে যেতিয়া 0 পাম 1 2 মাইনাস হৈ যাব তেতিয়া আপোনালোকক আইস দেখুৱাম লাইভ স্নোফল হোৱা দেখুৱাব পাৰিম যদি আহা থাকে আপোনালোকে চাই থাকক মোৰ ভিডিওটো শেষলৈকে আৰু ৰাস্তাৰ পৰিবেশ চাওক একা বেকা এবাৰ ওপৰলৈ উঠে এবাৰ তললৈ নামে চাওক আপোনালোকে পাহাৰ পৰ্বতবিলাক চাওক না কেতিয়াবা লাগে যে গাত বৰষুণ পৰি আছে তেনেকুৱাই লাগে আৰু অৱস্থা চাওক আপোনালোকক দেখুৱাইছো একেবাৰে আমি লাহে ওপৰত উঠি আছো এতিয়া আপোনালোকে চাব পাৰে চাওক ৰাস্তা চাওক না কিমান ধুনীয়া লাগিছে ভিউ Wow, view চাওক না আপোনালোকে ফাইনালি আহি পালোই প্ৰায় চেলা পাস বুমলা পাস আপোনালোকক দেখুৱাম আৰু কিছুমান ঠাইৰ নামেই নাজানো আমি আপোনালোকক দেখুৱাইছো আপোনালোকে চাই থাকক মোৰ ভিডিওটো শেষলৈকে লাইভ স্নোফল ফৰা ঠাই দেখুৱাম আপোনালোকক আৰু বৰ্তমান আমি মাইনাছত আহি পালো -ডিগ্ৰী সেলসিয়াছত আপোনালোকক দেখুৱাই আছো চাওক ৰাস্তাৰ দুই কাহেৰে আপোনালোকে চাব পাৰে বৰফেই বৰফ আইস লাইভ চাওক আপোনালোকে চাব পাৰে কিছুমান লেক আছে সৰু নদী আছে গুটেখিনি পানী আপোনাৰ বৰফ হৈ গৈছে গুটেখিনি আইস হৈ গৈছে আপোনালোকে চাব পাৰে চাওক ৰাস্তাৰ দুই কাহেৰে চাওক যে কিছুমান মানুহে কাম কৰি আছে ৰাস্তাৰ মাজত যিবিলাক বৰফ হৈ আছিল পানীবিলাক যিবিলাকক আপোনাৰ ব্ল্যাক আইস বুলি কোৱা হয় সেইবিলাক ৰাস্তাৰ কাহত গৈ আছে ৰাস্তাৰ মাজে কিছুমান মানুহে ইয়াৰ পৰা লৈ গুছি গৈছে আৰু চাওক আপোনালোকে চাব পাৰে মোৰ কেমেৰাৰ সন্মুখত আহি আছে যিমানখিনি বগা চাইছে গুটেখিনি বৰফ আইস লাইভ আপোনালোকক দেখুৱাইছো চাওক অৱস্থা চাওক আপোনালোকে আৰু এইটো ৰাস্তাত আপোনালোকে 10 পৰা 20 কিলোমিটাৰ স্পিডত বাইক চলাব পাৰিব বা কাৰ চলাব পাৰিব ইমান ৰিক্সি আপোনালোকে চাওক না অৱস্থা চাওক লাহে গৈ আছো আমি লাহে তলৰ পিনে নামি আছো আগতে ওপৰত উঠিছিলো এতিয়া লাহে তল ফালে আহি আছো আপোনালোকে চাব পাৰে অৱস্থা চাওক যিমান আমি গৈ আছো তিমানে বৰফ আপোনালোকক দেখুৱাম কিছুমান লেক আমি ওপৰৰ পৰা চাইছিলো গুটেখিনি পানী যিমান পানী আছে লেকত সৰু নদীবিলাকত গুটেখিনি বৰফ হৈ আছে পানী আপোনালোকক সেইখিনি দেখুৱাম এতিয়া আমি লাহে তললৈ গৈ আছো তলত এইবিলাক লেক আপোনালোকক দেখুৱাব পাৰিম
চাই থাকক শেষলৈকে আৰু ভাগ্যত থাকিলেহে লাইভ স্ন'ফল দেখিবলৈ পাম নহ'লে আৰু নাপাওঁ কেতিয়াবা মানুহে পায় 2-3 দিন বোলে লাইভ স্ন'ফল হয় নহ'লে আৰু নহয় কেতিয়াবা যেতিয়া মাইনাছ হৈ যায় ৰাতিহে স্ন'ফল পৰে কেতিয়াবা দিনতো পৰে কিন্তু ভাগ্যৰ কথা কিছুমান মানুহে চাব পাৰে কিছুমানে নোৱাৰে এতিয়া আমাৰ ভাগ্যত আছে নে নাই নাজানো কিন্তু আপোনালোকক থাকিলে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ লাইভ আপোনালোকক দেখুৱাম বহুত সময় আমি থাকি তাত দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাওক না ৰাস্তাৰ দুয়োকাষেৰে আইচ একো বেলেগ কিবা নাই চাওক আপোনালোকে চাব পাৰে অৱস্থাটো চাওক না ওয়াও নেক্সট লেভেল ঝৰ্ণা এটা লেক গৈছে চাওক আপোনালোকে চাব পাৰে আমি ওপৰৰ পৰা দেখুৱাই আছোঁ আৰু এইটো চাওক এইটো লেকত যিমান পানী আছিল গোটেইখিনি পানী গোট মাৰি গ'ল বৰফ হৈ গ'ল মাধুৰী লেক এইটোৰ নাম হ'ল মাধুৰী লেক চাওক কয়লা চিনেমাৰ শ্বুটিং লৈছিলে এইটো ঠাইত আৰু গোটেইখিনি পানী বৰফ হৈ গৈছে আপোনালোকে চাব পাৰে আপোনালোকক লাইভ দেখুৱাইছোঁ চাওক মাধুৰী লেক অৱস্থা চাওক মানে কি ক'ম আৰু বৰফেই বৰফ আইচ এইটো চাওক না মিনিমাম আপোনাৰ 2-3-4 ইঞ্চি কিছুমান 1 ফুটমান হৈ যাব ইমানকৈ ডাঙৰ ভলিউমত বৰফ পৰি আছে অৱস্থা চাওক আপোনালোকক দেখুৱাইছোঁ বৰ্তমান আপোনালোকে যদি আহিব বিচাৰিছে টাৱাঙত আহিব পাৰে বৰ্তমান স্ন'ফল হোৱাৰ সম্ভাৱনা আছে আৰু অৱস্থা চাওক কিমান ধুনীয়া লাগিছে এইটো চাওক না চকুৰ সন্মুখত চাওক কুঁৱলী এইটো চাওক মানে কি ক'ম এইটো ডাৱৰ বৰষুণ মেঘ যি কয় আপোনালোকে চাওক এইটো অৱস্থা চাওক না কি ৱাও নেক্সট লেভেল চাওক সেইবিলাক যে বগা হৈ আছে এই ওচৰত গ'লে মাৰ গাত লাগি গ'লে গাত তিতি যায় চাওক এইটো চাওক ধোৱা যে দেখা গৈছে আপোনালোকে চাব পাৰে এইটো চাওক অৱস্থাটো চাওক না গুটি মানে এইবিলাক পানীত পৰি পানী বৰফ হৈ গৈ আছে এইটো পানী বেছিভাগ বৰফ হৈছে কিছুমান অলপ হেৰি হৈছে আপোনাৰ এতিয়া চাওক না অৱস্থা বা কি ক'ম এতিয়া পাহাৰৰ ওপৰৰ পৰা কিছুমান ভিউ দেখুৱাইছোঁ আপোনালোকে চাব পাৰে আৰু ঠাণ্ডা বতাহ যি ঠাণ্ডা লাগিছে বতাহ চাওক অৱস্থা চাওক বৰ্তমান -7-8 চলি আছে বৰ্তমান চাওক এতিয়া ফাইনেলি এতিয়া আৰু বেলেগ ঠাইলৈ গৈ আছোঁ এতিয়া আপোনালোকে চাব পাৰে আপোনালোকক সেইখিনি দেখুৱাইছোঁ এইটোৱে আছিল টাৱাঙৰ ভিডিঅ' যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰি জনাব কিবা ভুল হ'লে নিজ বুলি ক্ষমা কৰি কমেণ্টত শুধৰাই দিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ লাভ ইউ গাইজ চাই থাকক আৰু অলপমান আছে এতিয়া তাৰ পৰা আহি এতিয়া আৰু অলপ বেলেগ ঠাই এটালৈ গৈ আছোঁ নেক্সট পাৰ্টত আপোনালোকক সেইটো ঠাই দেখুৱাব চেষ্টা কৰিম থেংক ইউ লাভ ইউ গাইজ চাই থাকক গুড ডে গোটেইখিনি ভিডিঅ' আপোনালোকে টাৱাঙৰ বিষয়েহে জানিলে কিছুমান ঠাই মই নিজে নামেও নাজানো আৰু কিছুমান ঠাইত আপোনাৰ নেটও পোৱা নাযায় লোকেশ্যনো মানে ক'ব নোৱাৰোঁ কোনটো কি ঠাই বুলি সেইকাৰণে আপোনালোকক গোটেইখিনি তথ্য দিব পৰা নাই আপোনালোকে চাই ল'ব বহুত ধুনীয়া এটা ঠাই ৱাও নেক্সট